Oh, yes, Queen. Yes, Queen Bharali. Queen Bharali. Bhanti. Purely Bhanti. অৱশেষত মুখ খুলিলে অভিনেতা নয়ন নীলিমে এগৰাকী যুৱতীয়ে ছ'চিয়েল মিডিয়াত নয়ন নীলিমৰ সৈতে সম্পৰ্ক থকা বুলি দাবী কৰাৰ পিছতে নয়ন নীলিম আহিছিল বিতৰ্কলৈ কিন্তু তাৰ পিছত তেওঁ এই বিতৰ্কৰ বিষয়ে কি বুলি ক'লে এবাৰ চাওঁ আহক নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ঋষি এণ্ড আপনি চেনেলৰ এটা নতুন ভিডিঅ' লৈ ছোৱালীজনীয়ে কৰা এই ভিডিঅ'ৰ ওপৰত নয়ন নীলিমে কি উত্তৰ দিলে চাওঁ আহক কামৰ থ্ৰুদি বহুতক লগ পাওঁ বহুত মানুহক লগ পাওঁ ল'ৰা হওক ছোৱালী হওক প্ৰত্যেকৰ নামটো একজেক্টলি ডিটেইলিঙত মনত ৰখাটো বহুত দিগদাৰ এতিয়া চাওঁ আহক নয়ন নীলিমৰে সৈতে সম্পৰ্ক থকা বুলি দাবী কৰা সেই যুৱতীগৰাকীৰ নামটো কোৱাৰ পিছত নয়ন নীলিমে কি উত্তৰ দিলে yes Queen Bharali Queen Bharali কোনো নাম পোৱা নাই ভণ্টি পিয়ৰলি ভণ্টি এইটো কাৰণে মই কওঁ ভণ্টিৰ যিটো ভণ্টি বাইদেউ প্ৰত্যেকটো বস্তুৰ আমাৰ এটা মহত্ব আছে ভণ্টি মানে ভণ্টি ভণ্টি মানে ভণ্টি বান্ধৱী মানে বান্ধৱী যদি সেই গোটেই বস্তুলৈ তুমি খিচিৰি কৰি দিয়া যায় খিচিৰি কৰি দিয়াৰ লগে লগে তাৰ টেষ্টটো বেলেগ হৈ যায় ভণ্টিৰ যিটো মহত্ব বেয়া হৈ যায় বাইদেউৰ মহত্বটো বেয়া হৈ যায় আৰু বাকীখিনিতো নালাগে আৰু ক'বলৈ গতিকে সেই বস্তুবিলাক সদায় তেনেকৈ ৰখাটোৱে দৰকাৰ অভিনেতাজনৰ এই উত্তৰৰ পিছত আপোনালোকৰ মতামত আমি আমাৰ কমেণ্ট বক্সত আশা কৰিলোঁ নতুন নতুন খবৰৰ বাবে ঋষি এণ্ড আপনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে ধন্যবাদ